ৰবৰ সংযোজী গাঢ়তাৰ দ্বাৰা প্ৰকাশ কৰা হয়। ইয়াক পৰিমাণগত বা গুণগত হিচাপে প্ৰকাশ কৰিব পাৰি। ভৱ শতাংশ মোৰ আইজনী পঢ়ি আছ দেখা নাই জানোমা তেনেকে নকবি আৰু ৰহ মই কিবা এটা খাবলৈ আনো পাই কোনডোখৰ পঢ়িম এতিয়া কোনডোখৰ মুখস্থ কৰিব লাগিব ভাল কোনেনো স্কুলখন উলিয়াইছিলে পঢ়িব লাগে অকল পঢ়ি শুনিনো সঁচাকৈ মানুহ কেইটানো ডাঙৰ দীঘল এনেকুৱা ছবিবিলাকে ভাল নেকি গৈছিলোঁ অকণমানো যাবলৈও নাপায় পঢ়িবই লাগে মোবাইল নিদিছোঁ ভালকৈ নপঢ়োঁ এখন মেলে লিপি প্ৰতি কিলোগ্ৰাম লাভকত দ্ৰৱীভূত হৈ থকা ডাবৰ মলকেই মলে লিপি বোলে মলে লিপি ডাবৰ কি কৰিছা হা কি কৰিছা বহি আছোঁ তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে আছে চলিছে তেনেকৈ ভাত খালা নাই এইবোৰে মোৰ ভাত চাত আজি খাবলৈ দিয়া নাই মাহঁতে পঢ়ি পঢ়ি জানানে মোৰ নেলুটো শুকাই গৈছে অকণমানো মানে হেৰি কৰিব পৰা নাই চাহ খোৱা নাই বিচনালে বুলি যাওঁ আৰু ছোৱালী ছোৱালী কি কৰি আছ এয়া বিচনাতে পৰিছোঁ অকণমান বাগৰি লওঁ বাগৰি আছোঁ তই এয়া মই এয়া বহি আছোঁ কি কৰিবিনো চাহ তাহ মই এয়া বিচনাতে বাগৰি বাগৰি আৰু শুই আছোঁ ছোৱালী খালি ছোৱালী ৰ'দে মায়ে মোক ফোন কৰিছে তই জান নাই এইফালে ছোৱালী 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 ৰাতি শুবলৈ দিছিলি মোক হা তই দিছিলি মোক হেল্ল' 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 মুখে মতা নাই যে নহ'ব পাৰে তোৰ বগা সেই চাওঁ মোবাইল লৈ দিম আকৌ বালৰ মোবাইলটো মোক ডাঙৰ মোবাইল আনি দিবি আমি কিন্তু মই মেট্ৰিক নিদিওঁ মই বালৰ কেলা মেট্ৰিক নিদিওঁ একো ভাল বকি থকা নাই তই মই তই মোক মোবাইল কিনি দিবি নাই আকৌ মেট্ৰিক পৰীক্ষা তই কি বালৰ কেলা মই যাওঁগৈ দেই পঢ়িখিনি মানুহ কেইটাবা ডাঙৰ মেট্ৰিক পৰীক্ষা দিব লাগে মই এইবাৰ দিম এইফালে আকৌ মোবাইলে যাওঁ দিয়ে দৰকাৰ পইচা নপঢ়োঁ আকৌ পঢ়াত অকণমান মনোযোগ ল'ৰা ছোৱালীয়ে নাক কাণ কাটি দিছে লোকৰ ল'ৰা ছোৱালীয়ে পঢ়ি আছে এই ৰ মোবাইল মোবাইল ছেকেণ্ড হেণ্ডকে কিনি দিম তই পঢ়গে যা বল 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 দেখিছা তাইলে খাদ্য লাগি আছে যে লোকৰ আছিলে পঢ়ি আছে তই ফেল মাৰিয়ে তোক গৰু কোবান দিম মই এনেও পাছ হ'মেই চাবি তই পাছ হবি তোৰ দেখাতে লাগে তই পাছ হবি যেন নপঢ়
চাইকেলখন লৈ লৈ ঘূৰি ফুৰা তই ক'ত নপঢ়া দেখিছ না মই ছবি চৰি এই ভুল হৈ গৈছে মানে এই দেখিছ না পঢ়িছোঁ পঢ়িছ তই তই এতিয়া মোৰ মোবাইলটো দিবি নে নিদিয় ক আইঅ এপা শান্তি নাই নিদিয়াকৈ মই নপঢ়া যি ভাগ মানুহজনলৈ ফোন এটাকে কৰোঁ ৰচোন কালি মোবাইল কাৰণে হেল্ল' অঁ এই হেৰি মানে তোমাৰ হাতত সেই ছেকেণ্ড হেণ্ড মোবাইল আছে নেকি আছে লাগিব নেকি আপোনাক অঁ লৈ আহিবাচোন আমাৰ ঘৰ ফালে অঁ অঁ এই ছোৱালীজনীয়ে মোৰতো খাই দিছেগৈ ছেকেণ্ড হেণ্ড মোবাইল লাগে অঁ হ'ব অঁ লৈ আহিবা ফোনটো লগাই থাকোঁতে কৈছ যে ফোনটো লগাই থাকোঁতে কৈছ যে কিনো হ'ল বা ফাৰ্ষ্ট হেণ্ড মোবাইল আজিকালি চবেই চলায় তই মোক ফাৰ্ষ্ট হেণ্ড মোবাইল এটা কিনি দিবি নাই অকণমান মোক বেছি থৈ পেলাই এটা হেৰি কিনিবি তই হেল্ল' অঁ ক'ত আছা আহি ভাইটি তিনিআলিটো চব পাইছোহি আৰু দেৰি হ'ল খোৱা এই জল্দি আহাচোন দেই এই ৰখি আছে যে ছোৱালী অঁ এয়া অঁ অ' মা মা গৰুটো আহিলে দেখোন মোবাইল দিবি নেকি ফোনটো পাই এটা দৌৰ মাৰিছে পইচা চেঁচা খেল নাই ছোৱালী মোবাইল এটা লাগি আছে যে মোবাইল দে মেট্ৰিক পৰীক্ষা কেতিয়া মেট্ৰিক পৰীক্ষা কেতিয়া কাইলৈ এতিয়া কি কৰিছ কাইলৈ ৰিজাল্ট অঁ আহ আপুনিহে এইখন নৰখাই বহকচোন বহক বাহিৰতে বহো ভিতৰত ইমান নামধা মন্ধা বহক ভাত খালে নাই ছোৱালী তামোল এচালি লৈ আছোন এই তামোল এচালি লৈ আনো ক'ত আছে হা ক'ত আছে চাচোন তাতে টেবুলতে আছে চাগে বস্তু এটা বিচাৰিয়ে নাপায় মোবাইল এটা একদম মানে তাৰ মন অকল মোবাইলটোতে চঞ্চল আৰু ক'ত মিলি পৰীক্ষাত তামোল এই নক'ব ফেল মাৰিলে সেইজনী মোবাইলটো দিলোঁ দি মেলি আৰু যিহে আৰু কোনো এটা শৰীৰক পতাই লৈছে অকল কথাই পাতি থাকে ফেল মাৰিলে এতিয়া কাৰ ঘৰলৈ যাম মই যাৰ ঘৰলৈকে যাওঁ তাৰ ৰিজাল্ট ল'বলৈ গ'লেও মোৰ লাজ লাগিব এতিয়া কি মুখে ওলামগৈ জানো এতিয়া ডাংকাটি ঐ আনিছ জলদি আনি এইটো খোজা গছকি দিছে ভয়টো গ'ল মোবাইল তামোল ক'ত তামোল মই এতিয়া ৰ মোবাইল ৰ এই ল'ৰাটো নাই তোক বিয়া দি দিম তোক দেখিছা নেকি তাত ফেল কৰি তাই কথা শুন মই এখন থাপনাই ল'ব লাগিব মেট্ৰিক পৰীক্ষাত ফেল মাৰিছে আহিছ নহয় তই ইবাৰলৈ মই মেট্ৰিকটো পাছ কৰিলে হ'ল নহয় পাছ কৰিব ন তামোল দেখিছে এনেকৈ তামোল খাইছে আগধৰি নিজে খাইছে দেখিছে সভ্যামী মানুহৰ আগত মোক ইমান লাজ কোৱা আজিকালি কোনে কি নোখোৱাকৈ থাকে বাৰু তই কি লোকে হাগিলে তই খাবি নেকি 10 টকা এটা দিবি আলহীয়ে নোখোৱাকৈ গৃহস্থ তেনেকুৱাই আহিলে জানো অকল তেনেকৈনো মোৰ গাড়ী শুনাই মাৰিব নক'ব সেইকাৰণে মেট্ৰিক ইবাৰলৈ তাই মেট্ৰিকত ফেল মাৰিব আপোনালোকৰ সেই নাতিনী একটা পাছ কৰিলে জানো কৰিলে লাজ পাইছে তাই এতিয়া লাজ পাইছে দেখায়ে তাই মুখত আমি বুঢ়ী মানুহ খাইছোঁ তামোলটো একেবাৰে গাভৰুজনী দেখিছ নাই তাই তামোল খালে কি মানুহ এতিয়া গাভৰুৱা সেই বুঢ়ী থাকিব নি মুখে কথা মা যায়গে নি যাব দে ভালদৰে যাব আজি এই ছোৱালী ছোৱালী এফালে তই লাজ সন্মান জোৱাইছ নাতিনীয়েক তই লাজ সন্মান আছে বুলি কৈছ যে কেনেকৈ মাৰিছে মানুহে এতিয়া দেখি দে কি মোৰ লাজ সন্মান গ'ল জানে তুমি বিখ্যাত ফেল মাৰিবলৈ লাজ সন্মান জানে আৰু লাজটো দিব পাৰিম মোৰ লাজ সন্মানটো কিবা